গাইছ কিবাকে দিলাক দে বৰষুণ অলপ জোৰত দিয়া নাই, অলপ অলপ দি আছে। অলপ বতৰটো ঠাণ্ডা পৰি আছে, লাগছে আজি। এইকেইদিনতে পূৰা জুই জ্বলা দিছে গাইছ, থাকিব পৰা নাই। আজি অলপ বতৰটো ভাল, মেঘ আছে, অলপ ডাঙৰকৈ দিব পাৰে চাগে। এতিয়া দি আছে সৰু সৰুকৈ বৰষুণ। ৰাতিপুৱা উঠি আজি ৰ'দটো দেখা পোৱা নাই, সেয়ে মনটো ভাল লাগছে। এনেতো এইকেইদিন সদায় ৰাতিপুৱা 5টা বা 5:30 বজাত উঠি আছোঁ, কিন্তু ৰ'দটো বাপৰে বাপ ৰ'দ গাইছ, গা জ্বলি যায়। আজি অলপ সেই হিচিত আছোঁ, মনটো ভাল লাগছে বতৰটো দেখি। ঠাণ্ডা পৰছি বহুত, কাম চাম কৰি ভাল লাগব আজি অলপ। এতিয়া 10টা বাজিল, ডিউটি যাওঁ, ডিউটিত বহি থাকোঁ আজি। আজি কাম নাই বিশেষ একো, ডিউটি আছে। আৰু আপোনালোকে মই যদি ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিহেতু মোৰ চেনেলটো কমেডি হিচাপৰ, তো কমেডি ভিডিঅ'বিলাক আহি আছে নতুন নতুন ভিডিঅ'বিলাক পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাপোৰ্ট কৰিব। তেতিয়া ভাল লাগিব ভিডিঅ' চিডিঅ' বনাই পেলাই। নতুনকৈ ভিডিঅ' বনাইছোঁ, কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, যদি বেয়া হয় ক্ষমা কৰি দিব, নিজৰ দাদা ভাইটি বুলি। তো এইখিনিয়ে আজি। নেক্সট ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম বুলি আশা থাকিল।